নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো কোনো মোৰ ডেইলী লাইফষ্টাইল বা আহ, এনেকুৱা ঘৰুৱা ব্লগ লৈ অহা নাই আপোনালোকৰ ওচৰলৈ। আজিৰ ভিডিঅ'টো মই এটা ইনফৰমেশ্যন শ্বেয়াৰ কৰিবলৈ আহিছোঁ আপোনালোকৰ ওচৰত। আচলতে ইনফৰমেশ্যন বুলি ক'লে ঠিক নহ'ব, মোৰ এটা পাৰ্চনেল এক্সপিৰিয়েঞ্চ। ত' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি যোৱা পৰহি মই আপোনালোকলৈ আগবঢ়াইছিলোঁ মোৰ শ্বৰ্ট ভিডিঅ' থ্ৰু দি মোৰ মোবাইল বেয়া হোৱা কথাটো আপোনালোকক জনাইছিলোঁ 1 মিনিটৰ ভিডিঅ' এটা দি। ত' আজি ভাবিলোঁ আপোনালোকক কি হৈছিলে ডিটেইলছকৈ কওঁ। ত' মই মোবাইলটোত এটা পেটাৰ্ণ নিজে ক্ৰিয়েট কৰিছিলোঁ। পেটাৰ্ণটো ক্ৰিয়েট কৰাৰ পিছত মই নাজানো কেনেকৈ ইমান বেয়াকৈ পাহৰি গ'লোঁ। ত' পাহৰি যোৱাৰ পিছত 2-3বাৰ মই নিজে ট্ৰাই কৰিলে নোৱাৰিলোঁ। তাৰপিছত 28 ছেকেণ্ডৰ টাইমাৰ যিটো লাগি যায় সেইটো লাগি গ'ল। ত' মই মোৰ পিনৰ পৰা কমেও 40বাৰমান মানে ট্ৰাই কৰিলোঁ মোবাইলটো খুলিবলৈ। যেতিয়া নোৱাৰিলোঁ ভাবিলোঁ মোবাইলটো আৰু বেছি বেয়া হৈ যোৱাৰ আগত মই এখন দোকানত যোৱাৰ পিছত মই আমাৰ ঘৰৰ ওচৰতে থকা এখন দোকানত গ'লোঁ। ত' তেওঁলোকে ক'লে মানে মোবাইল ৰিপেয়াৰিঙৰ দোকান আৰু তেওঁলোকে ক'লে যে ছফ্টৱেৰ মাৰি দিব লাগিব আৰু ছফ্টৱেৰ মাৰি দিলে গোটেই মানে যোনখিনি মেমৰি আছিলে কিবা আছিলে, চৰি ফোন এটা আহি গৈছে, গোটেইখিনি উৰি যাব। তাৰপিছত মই যেতিয়া মোবাইলটোৱে অন নহয় ফটো মেমৰিখিনি আৰু ইম্পৰ্টেণ্ট হ'লেও বেয়া লাগিছে যদিও মানে ক'লোঁ যে ঠিক আছে মাৰি দিয়া। ছফ্টৱেৰ যেতিয়া মাৰি দিলে তাৰপিছত তেওঁলোকে মোৰ মোবাইলটো অন কৰিব নোৱাৰিলে। যিহেতু মই মেইলৰ পাছৱৰ্ডটো পাহৰি গৈছিলোঁ, মানে এনেকুৱা হৈ গৈছিলে মন বেয়া লাগি মানে ব্ৰেইনে একো কামেই দিয়া নাছিলে। ত' মেইলৰ পাছৱৰ্ডটো মনত নাথাকিল কাৰণে তেওঁলোকে নাজানো খুলিবলৈ নোৱাৰিলে। সেইকাৰণে মোবাইলটো মানে মোৰ হাতত থাকোঁতে যিমান বেয়া আছিল তাতকৈ বেছি বেয়াহে হৈ গ'ল। আৰু ঘৰ আহিলোঁ, ঘৰ অহাৰ পিছত টক বেগটো অন হৈ গ'ল। অন হৈ যোৱাৰ পিছততো আৰু জানেই আৰু চিটুৱেশ্যনটো কি হয়। মই একো কৰিব পৰা নাছিলোঁ। লাষ্ট টাইমত মই চিমটো এটা বেলেগ মোবাইলত লগাই ল'লোঁ। বহুত বেছি মনটো বেয়া লাগিছিলে। আৰু মোৰ ফোনটো যিহেতু OnePlus আৰু OnePlus নগাঁৱত মানে ৰিপেয়াৰিং ছাৰ্ভিচৰ কেয়াৰটো নাইকিয়া, গুৱাহাটীত আছে। আৰু এনেকুৱা প্ৰব্লেম হৈছে গুৱাহাটীৰ পৰা মই আজি 2-3 দিন আগত আহিছোঁহে, মানে মোবাইল বেয়া হোৱা 2-3 দিন আগত আহিছোঁ। ত' 15 তাৰিখলৈকে মই যোৱাৰ কোনো লিষ্ট নাছিলে যিহেতু মই কামতহে আহিছিলোঁ। তাৰপিছত উপায় নাপায় মই যিহেতু নগাঁৱৰ হয়, আমাৰ নগাঁৱৰ বেবেজীয়া বুলি ঠাইডোখৰত থকা মোবাইল ৰিপেয়াৰিঙৰ দোকান, সেইখন দোকানত মই আগতেও গৈছিলোঁ। মোৰ মাৰ ফোনৰ এটা বেটেৰী চেঞ্জ কৰিছিলোঁ। তাৰপিছত উপায় নাপায় মই তাতে গ'লোঁ, নাজানো ভাল হয় নে নহয় বুলি। তাৰপিছত যেতিয়া তেওঁলোকে মোবাইলটো চালে মানে অলৰেডি যিটো বেয়া হৈ আছিলে টক বেগটো অন হৈ আছিলে, টক বেগ অন হৈ থকাৰ কাৰণে চুইচে একো কাম দিয়া নাছিলে যিহেতু ছফ্টৱেৰ মাৰি অলৰেডি থৈছিলে। তাৰপিছত তেওঁলোকে ক'লে যে এই যিটো তোমাৰ কণ্ডিশ্যন হ'ল সেই কণ্ডিশ্যনটো ছফ্টৱেৰ মাৰিবলগীয়া কণ্ডিশ্যনেই নাছিলে। মোৰ ওচৰত মই যদি ফাৰ্ষ্ট টাইম মোবাইলটো পালোঁ হয় তেতিয়াহ'লে মই মানে চুইচ আৰু কিবা থ্ৰু দি আৰু নাজানো তেওঁলোকৰ টেকনিকেল ইছ্যুজ দি পাছৱৰ্ডটো খুলি দিব পাৰিলোঁ হয় বুলি কৈছিলে। এতিয়াতো মই মাৰিলোঁ ছফ্টৱেৰ, তেওঁলোকে ক'লে যে এতিয়া তোমাৰ খৰচাটো বেছি হ'ব, আমি এতিয়া আকৌ FRP নে কি সেইটো ছফ্টৱেৰ মাৰিব লাগিব। তাৰপিছত মই ক'লোঁ ঠিক আছে খৰচাটো উপায় নাই মাৰি দিয়ক, কিন্তু কৈছে অলৰেডি তোমাৰ ডিভাইচৰ পৰা গোটেইখিনি উৰিলে, এতিয়া উৰিবলৈ বাকী নাই। কি কৰোঁ? মই কৈছোঁ মাৰি দিয়া আৰু উপায় নাই। বহুত বেছি বেয়া লাগিছিলে। তেওঁলোকক ছাৰ্ভিচ চেণ্টাৰলৈ পঠালে, তেওঁলোকে অথৰাইজ ডিলাৰ নহয় তথাপিও তেওঁলোকৰ এখন দোকানত পঠালে মোবাইলটো ছফ্টৱেৰ মাৰিবলৈ। তাৰপাছত মই কমেও 1.5 ঘণ্টামান তাতে ৱেইট কৰিলোঁ। তাৰপিছতে মই এইখিনি কাহিনী বাৰু একো নাই, মানুহৰ মোবাইল বেয়া হৈ যায়, মোবাইল ভাল হয়, ইলেক্ট্ৰনিক বস্তুৰ ওপৰত কেতিয়াও মানুহে ভৰসা কৰিব নালাগে। সেই শিক্ষাটো মই বহুত বেছি পাইছোঁ মোৰ এই কাহিনীটোৰ জৰিয়তে। যিহেতু মই ফটোজ ভিডিঅ'বোৰ কেতিয়াও ছেভ নকৰোঁ, মানে সেনেকৈয়ে থাকি যায়, মোবাইলত থাকি যায়, মোবাইল চেঞ্জ কৰোঁ গুচি যায়, তেনেকৈয়ে চলি থাকোঁ। এইবাৰ মই বহুত বেছি ডাঙৰ শিক্ষা এটা পাইছোঁ যে সময়ৰ কাম সময়ত কৰিব লাগে মানুহে। এতিয়া মেইন কথাটো হ'ল মই এইটোৱে কৈছোঁ, আচলতে মই কি বুলি বুজাম আপোনালোকক, মই বুজোৱা ৱেটো শুদ্ধ হয় নহয় সেইটো মই নাজানো। ৰেইকি শক্তি সকলোৱে হয়তো আজিৰ দিনত চিনি পায়, সকলোৱে ৰেইকি বহুতেই মই জনা ৰেইকি মানে, আৰু মই নিজেও পাৰ্চনেলি ৰেইকিৰ লগত জড়িত। ৰেইকি ফাৰ্ষ্ট ডিগ্ৰী ময়ো লৈছিলোঁ, কিন্তু মোৰ কিছুমান ব্যক্তিগত অসুবিধাৰ কাৰণে যোৱা 3 মাহমানৰ পৰা মই ৰেইকি কণ্টিনিউ কৰি থকা নাই। মানে মাজে মাজে কৰোঁ কিন্তু কণ্টিনিউ কৰা নাই। মনত কিন্তু মানি থাকোঁ বা কৰোঁ আৰু, কিন্তু যিমানখিনি প্ৰপাৰলি কৰিব লাগে সিমানখিনি কৰা নাই। মানে মোবাইলটো বেয়া হোৱা ৰাতি মোৰ বহুত বেছি মন বেয়া লাগিছিলে। মন বেয়া লগা কাৰণো হ'ব চবৰে, ফটোজ ভিডিঅ'খিনি গুচি গৈছে। আৰু মেইন কথা আজি 2 মাহমান আগতে ফুৰিব গৈছিলোঁ গেংটক ছিকিম। ত' তাৰে অলম'ষ্ট গোটেই মেমৰিখিনি মোৰ হাতত আছে। মানে মই যিহেতু ব্লগ বনাম বুলি ভিডিঅ' কৰিছিলোঁ, গোটেই মেমৰিখিনি মোৰ তাত আছে। আৰু
যেতিয়া ডিলিট হৈ গৈছে বহুত বেছি বেয়া লাগিছে মেমৰিজখিনি, মানে মই ব্লগ বনাব নাপালোঁ আৰু সেনেকুৱা এডোখৰ ঠাইত আমি আকৌ বা যাব পাৰোঁ নে নোৱাৰোঁ। আৰু যিটো ফেমিলিৰ লগত গৈছিলোঁ, আংকলে বাৰে বাৰে কৈছিলে যে তুমি এটা ভিডিঅ' বনাবা। যেতিয়া ডিলিট হৈ গ'ল মোৰ বহুত বেছি বেয়া লাগিছিলে, সেই কথাষাৰ মানে মোৰ বহুত বেছি মনত পৰিছিলে যে তুমি এটা লংকৈ ভিডিঅ' বনাবা, গান লগাই দিবা, এনেকৈ কৈ আছিলে মানে। ত' মই সকলোতো ৰাস্তা বন্ধ হৈ গ'ল, অলৰেডি উৰিল বুলি গম পালোঁ। ত' মই ৰিকিক যেতিয়া জীৱনত মোৰ ৰাস্তা সকলো বন্ধ হৈ গৈছে, সকলোৱে লগ এৰি দিছে, ৰেকিয়ে মোক নতুন বাটৰ সৃষ্টি কৰি দিছে, নতুন বাট দেখুৱাই দিছে। আৰু সুস্থ অৱস্থালৈ হয়তো মই ৰেকিৰ জৰিয়তে ঘূৰি আহিছোঁ। তাৰপিছত ৰেকি শক্তিক মাতিলোঁ, মই গুৰুমাক কণ্টেক্ট কৰিব বিচাৰিছিলোঁ, কিন্তু আচলতে এনেকৈ কণ্টেক্ট কৰিলে ঘপককৈ নাপায়ো। তাৰপিছত মই গুৰুমাক যিমানখিনি জানো সেইখিনি তেওঁলোকক মাতিলোঁ বা ৰেকি নিজকে নিজে দিছোঁ। তাৰপিছত মই অনলাইন মেডিটেশ্যন গ্ৰুপ এটাতো আছোঁ, মীনাক্ষী বাকো দিছিলোঁ, কিন্তু সেইখিনি সময়ত কণ্টেক্ট কৰিব পৰা নগ'ল। কিন্তু নাজানো ৰেকিয়ে ক'লে আচলতে ৰেকি নিজক নিজে দিলেই বহুতখিনি সুস্থ হৈ যোৱা যায়, আৰু মই ভাবোঁ শুনে। গুৰুমা আৰু যি ঐশ্বৰিক শক্তি তেওঁলোকে হয়তো শুনে, আমাৰ অভাৱ অভিযোগ বা যিখিনি অসুবিধাত থাকিলে তেওঁলোকে সদায় তাৰ পৰা উঠাই আনে। মই নিজক নিজে ৰেকি দিলোঁ, নিজে যিমানখিনি পাৰিছোঁ নিজৰ পিনৰ পৰা কৰি গৈছোঁ, আৰু যিমানখিনি আছিলে আমাৰ ছুইচ ৱৰ্ডছ গোটেইখিনি ইউজ কৰিছোঁ মই ৰিকভাৰী হ'বলৈ। ফটোখিনি মই এটাই কৈছিলোঁ যে মোক একো নালাগে, ফটোজ মেমৰি একো নালাগে, খালি মোক লাগে সেই গেংটক ছিকিম যোৱা ফটোজ মেমৰিখিনি। কাৰণ আজি দুদিনমানৰ আগতে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছিলোঁ মোৰ গোসাঁই ঘৰ লৈছিলে, কিন্তু ভগৱানৰ ইচ্ছা গোসাঁই ঘৰ লোৱা গোটেই ভিডিঅ'খিনি মই অলৰেডি ইউটিউবত আপলোড কৰিলোঁ, আৰু যিখিনি ফটোজ আছিলে ভিডিঅ'জ আছিলে সেইখিনিও মই অলৰেডি শ্বৰ্টছ ভিডিঅ'ৰ লগত শ্বেয়াৰ কৰিছোঁ। গতিকে মোৰ দুখ কৰিবলগীয়া ইমান বেছি নাছিলে, কিন্তু সেই ছিকিম গেংটক যোৱা গোটেই ভিডিঅ'খিনি আৰু মই যিমান দুখ পাইছোঁ মোতকৈ বেছি ইম'শ্যন বেলেগৰ আছিলে। যিহেতু আংকলে বাৰে বাৰে কৈছিলে যে এটা ব্লগ বনাবা, তুমি ভিডিঅ' কৰিবা, মানে সেয়া আৰু সেইটো ইম'শ্যনে মোক বেছি বেছি মানে দুখ দিছিলে। ত' মই মাতিলোঁ, কিন্তু কোনোবা একণত মানে আছিলে মনৰ যে পাম, কিন্তু ইমান বেছি সাহস দিও ক'ব পৰা নাছিলোঁ যে হ'বই। যিহেতু মই পাইছোঁ আজিলৈ বহুত এনেকুৱা চিটুৱেশ্যন হৈছে, কিন্তু ইমান ডাঙৰ এটা ৰিস্ক ল'বলৈ মই ভয় খাইছিলোঁ যে হ'বই। কাকো কোৱা নাছিলোঁ, মনতে মাতি আছিলোঁ। তো নেক্সট দিনা যেতিয়া মোবাইল ঠিক কৰিব গ'লোঁ তথাপিও কোৱা নাছিলোঁ, দাদাহঁতে ক'লে যে অলৰেডি তোমাৰ গোটেইখিনি গ'ল। মন বেয়াকৈ বহি আছোঁ, উপায় নাই আৰু কি হ'ব, যি দুখন ফটো ভিডিঅ'জ মানে অলৰেডি শ্বেয়াৰ কৰিছোঁ বা বেলেগৰ তাত আছে সেইকেইখনে হ'ব আৰু উপায় নাই। তো যেতিয়া মোবাইলটো ভাল হৈছে, মেইলটো মোৰ ৰিকভাৰী কৰিবলৈ বহুত প্ৰব্লেম হৈছিলে, যিহেতু মই পাছৱৰ্ড পাহৰি গৈছিলোঁ। তেওঁলোকে ক'লে নতুন মেইল ক্ৰিয়েট কৰিব লাগিব, আৰু মোৰ মেইলটোৰ লগত বহুত কাম থাকে বাৰু, গতিকে সেইকাৰণে বহুত ট্ৰাই কৰাৰ পিছত দাদাজনকো স্পেচিয়েলি থেংকছ দিব লাগিব। তেওঁ বহুত ট্ৰাই কৰি মোক মেইলটো ঘূৰাই দিলে। তাৰপিছত মেইলটো অ'পেন কৰি মই ডাইৰেক্ট ফটোখিনি চাইছোঁ ড্ৰাইভত, আৰু বিলিভ মি গাইজ, মানে মই নিজেই চমৎকাৰ হৈ গৈছোঁ। গোটেই ফটোজ মেমৰি গোটেইখিনি আছে, আৰু মোৰ নিচিনা ছোৱালীজনীয়ে যিজনী মানুহে ফটোখিনি ছেভ কৰি থ'বলৈ অসুবিধা পাওঁ, পেন ড্ৰাইভত নথওঁ মই একো বস্তু, মই ইমানেই বেছি কেয়াৰলেছ। কেতিয়া আপলোড কৰিলোঁ, কেতিয়া কি কৰিলোঁ ড্ৰাইভত একো নাজানো, কিন্তু গোটেইখিনি মই ঘূৰাই পাইছোঁ। তাতকৈ বেছি আৰু মোৰ কাৰণে হেপিনেছৰ কথা একোৱেই হ'ব নোৱাৰে। মই মাহঁতকো কৈছোঁ যে আহি পেলাই পালোঁ, মানে মোবাইলটো যে বেয়া হৈ গ'ল, কিছুমান বস্তু নাছিলে, বা মোৰ বহুত খৰচা এটা হ'ল মোবাইলটো ভাল কৰোঁতে, সেইটো মোৰ একোৱে ফিল হোৱা নাছিলে। গোটেই ভিডিঅ'জখিনি পালোঁ। ত' মই এইটোৱে কওঁ, যেতিয়া জীৱনত মই সঁচা থাকোঁ বা আপোনালোক সঁচা থাকে, যেতিয়া এটা শুদ্ধ পথত সঁচা মনেৰে আপুনি প্ৰাৰ্থনা কৰে, ভগৱানক বিচাৰে, তেতিয়া ভগৱানো বাধ্য হৈ যায় হয়তো মোৰ প্ৰাৰ্থনা শুনিবলৈ আৰু মই বিচৰা বস্তুটো দিবলৈ। আৰু জীৱনত আজিলৈ যেতিয়াই মই যি বিচাৰিছোঁ, মই পৰাপক্ষত ভগৱানক কেতিয়াও স্বাৰ্থ বা আদান প্ৰদানৰ কাৰণে ভগৱানৰ ওচৰত নাযাওঁ। আৰু এনেকুৱা নহয় যে মই ভগৱানক পূৰা পৰি পৰি সেৱা কৰি থাকোঁ, গোসাঁই ঘৰত পূৰা হেৰি কৰি থাকোঁ, সেনেকুৱাও নহয়। মই কৰোঁ, কিন্তু মনত ভগৱানৰ প্ৰতি বিশ্বাস আছে। কেতিয়াবা হয়তো ধূপ এডাল নলগাব পাৰোঁ, কেতিয়াবা হয়তো ভগৱানক সেৱা কৰিবলৈ সময় নহ'ব পাৰে, তথাপিও মনত বিশ্বাস আছে। ভগৱানৰ প্ৰতি যি মোৰ বিশ্বাস, তেওঁ মোক কেতিয়াও ভাগিবলৈ দিয়া নাই। আৰু যেতিয়া যি বিচাৰিছোঁ, যেতিয়া মোৰ ৰাস্তা বন্ধ হৈ যায়, যেতিয়া মই নিজে নোৱাৰা হৈ যাওঁ, হেল্পলেছ হৈ যাওঁ, তেতিয়াই মই ভগৱানক বিচাৰোঁ। আৰু ভগৱানে সঁচাকৈ মোক সেইখিনি চমৎকাৰ কৰি দিয়ে, যেনেকৈ মোক ফটোজ ভিডিঅ'খিনি ঘূৰাই দিলে, তেনেকৈ মোক যেতিয়া যি বিচাৰিছোঁ দিছে। গতিকে মই এটাই বুজিছোঁ এই কথাটোৰ কাৰণে, মানুহে হিংসা কৰিলেও যেতিয়ালৈকে আপোনাক ভগৱানে হিংসা নকৰে, তেতিয়ালৈকে হয়তো কোনো এনেকুৱা শক্তি নাই পৃথিৱীত আপোনাক বেয়া কৰিবলৈ বা আপোনাক
বেয়া দিনত মুখ দেখাবলৈ। গতিকে নিজৰ কৰ্ম সদায় কৰি যাওক, নিজৰ ওপৰত বিশ্বাস ৰাখক। ভগৱান সদায় আপোনাৰ লগত আছে। ভগৱানক মনেৰে বিচাৰক। ভগৱান আপোনাৰ ওচৰলৈ যিকোনো ৰূপতে আহি দেখা দিব। গতিকে আজিৰ ভিডিঅ'টো মোৰ এটা ইম'শ্যনেল ভিডিঅ' আছিলে। হয়তো বহুতে ব'ৰ পাব, কিন্তু এই এক্সপিৰিয়েঞ্চখিনি আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলে মই বহুত অশান্তিত ভুগি আছিলোঁ। মানে কওঁ লাগি আছিলে, যিহেতু ইমান এটা হেপিনেছ হ'ল মোৰ কাৰণে। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু নতুন নতুন ব্লগ লৈ মই আকৌ আহিম। আৰু ইমানখিনিলৈকে যোনে চাই আছে, যোনে শুনি আছে মোৰ ফিলিংছখিনি, তেওঁলোকক বহুত বেছি ধন্যবাদ। আৰু চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মৰম দিলে, আপোনালোকৰ মৰম পালে আৰু ধুনীয়া ধুনীয়া কাম কৰি যাবলৈ মন যায়। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। থেংক ইউ, ধন্যবাদ, বাই বাই।